बिटिआर गोजोन गोरोबथानि उनावबो मा जाहोनाव गोजोन गैयै थासारि सोमजिदों बेनि गुबै जाहोनखौ बिजिरनानै नायनाया गोनां जानानै फैदों मानोना गुबै जाहोनखौ हमदांनो हायाब्ला दानि गोजोन गैयै थासारियानो इयुनावबो जाफिननो हागौ क'क्राझारनि जाथायखौ लानानै एबसुआबो खुद्रिखांनाय फोरमायदों एबसुनि फारसेनिफ्राय एक्स एनडिएफबिफोरनि केसखौ बोखांना लानाय बिटिआर गोजोन गोरोबथाखौ मावफुंनानै बिटिआर ओनसोलाव गोजोन लाबोनायाव सोरखारा बिफाव लानांगौ होनना दाबि खालामदों लोगोसेनो गासैबो रायजो राजाफोरानो गोजोनखौ हास्थायना लाखिनायनि बिबान दङ आरो आयेनखौ आखायाव दैखांना लानाङा होनना एबसुनि गाहाय नेहाथारि खनीन्द्र बसुमतारिया खावलायो মানে 100% মানে ৰূপায়ণ কৰাই পেলাই যে এক্স কেডাৰবিলাকৰ কেছ উইথড্ৰলৰ মানে যিটো মেটাৰ বা এক্স কেডাৰবিলাকৰ যি কম্পেনচেশ্যন ৰিহেবিলিটেশ্যন বা এক্স কেডাৰবিলাকৰ মানে কেছ উইথড্ৰলৰ যি মানে ইছ্যু আছে এইবিলাকতো সোনকালে মানে কৰিব লাগিব বুলি আমি দাবী জনাইছোঁ লগতে বিটিআৰ চুক্তিত দপাত থকা যি বাউণ্ডাৰী অল্টাৰেশ্যনৰ যি মানে কামখিনি যিখিনি কৰিব লগা আছে এইখিনিতো কৰিব লাগে আৰু সেইখিনিতো কৰি পেলাই জাগাত মানে বা অঞ্চলত মানে শান্তি পৰিৱেশ আনা বা উন্নয়নৰ কাম কৰা এই মানে কামটো যদি মানে অতি শীঘ্ৰে যদি ভাৰত চৰকাৰ অসম চৰকাৰৰ পৰা যিটো আৰম্ভ কৰে তেতিয়াহ'লে এটা কনফিডেন্স এটা বিশ্বাস আহিব যে এই অঞ্চলত হয় মানে উন্নয়নটো মানে ইয়াত মানে আৰম্ভ হৈছে বা মানে শান্তিটো ইয়াত আৰম্ভ হৈছে বুলি এটা বিশ্বাস আহিব এই কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা জাতীয় সংগঠন বা এটা ছাত্ৰ সংগঠন হৈ আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ আৰু এটা কথা যে অঞ্চলত মানে শান্তি পৰিৱেশ আনা বা অঞ্চলত উন্নয়ন আনাটো অকল চৰকাৰৰো কাম নহয় ইয়াত মানে চিভিল ছ'চাইটি বা ৰাইজৰো ইয়াত দায়িত্ব আছে দল সংগঠনৰ দায়িত্ব আছে ইয়াত মানে কমন পাব্লিকৰ দায়িত্ব আছে এই কাৰণে আমাৰ ৰাইজবিলাকে বা আমাৰ মানে চিভিল ছ'চাইটিবিলাকে আইনটো হাতত তুলি নোলোৱাকৈ অঞ্চলত ডেমক্ৰেটিকভাৱে বা আইন প্ৰক্ৰিয়াৰ মানে মাজেৰে যে আমাৰ অভাৱ বা অভিযোগবিলাকটো চৰকাৰৰ ওচৰত দাঙি মানে ধৰি পেলাই যে আমাৰ যে প্ৰাপ্য বা আমাৰ যিখিনি মানে কনষ্টিটিউশ্যনেল যিখিনি ৰাইটছ আমাৰ বা উন্নয়নৰ যিখিনি ৰাইটছ এইবিলাকটো আমি চৰকাৰৰ ফালৰ পৰা আমি খুজি ল'ব লাগিব বা দাবী কৰি হ'লেও আমি ল'ব লাগিব এইকাৰণে আমি এটা আহ্বান কৰিব বিচাৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা কোনো ব্যক্তিয়ে যেন আইনটো হাতত তুলি নলয় আৰু আমি ফেচবুক বা আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ যে আজি এটা ঘটনা হোৱাৰ পিছত মানে আৱেগিক হৈ আমাৰ ল'ৰা বা যুৱক যুৱতীসকলে নানান ধৰণৰ যিটো ফেচবুক মানে পষ্ট বা আনলফুল যিটো মানে ফেচবুক মানে পষ্ট বা আনকনষ্টিটিউচনেল যিটো ফেচবুক মানে পষ্ট মানে দি পেলাই যে আজি থানাত যাব লগা হোৱা বা জেললৈ মানে যাব লগা হোৱা এনেকুৱা ঘটনাও আমি দেখিছোঁ সেইকাৰণে যুৱক যুৱতীসকলকো আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে এটা ঘটনাৰ বিৰুদ্ধে মাত মাতিব লাগে যুক্তি তৰ্ক আৰ্গুমেণ্ট বা লজিক এইবিলাকটো ঠিক কৰি পেলাই এটা ৰডমেপ বনাই পেলাই যদি এনেকুৱা আৱেগিকক যদি আমি লাই দিব লগা হয় বা আৱেগিক হৈ যদি আমি মাতিব লগা হয় তেতিয়াহ'লে হয়তো মানে বিপদ আহিব পাৰে পুলিচবিলাকে আমাক চাই আছে পুলিচবিলাকে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো চাই আছে এইকাৰণে অনুৰোধ কৰিছোঁ যে আমাৰ যুৱক যুৱতীসকলে ছ'চিয়েল মিডিয়াটো ৰাইট ডাইৰেকশ্যনত ব্যৱহাৰ কৰক আমাৰ ক'ব লগা নাই প্ৰডাক্টিভ মানে পাৰ্পাছত ব্যৱহাৰ কৰক আমাৰ ক'ব লগা নাই উন্নয়নৰ স্বাৰ্থত বা শিক্ষাৰ মানে স্বাৰ্থত বা সমাজ মানে গঢ়ি তোলাৰ স্বাৰ্থত মানে ব্যৱহাৰ কৰক আমাৰ ক'ব লগা নাই কিন্তু আনলফুল বা ক্ৰিমিনেল মানে এক্টিভিটিটো এনকাৰেজ কৰি পেলাই ফেচবুকটো ব্যৱহাৰ কৰা এইবিলাকটো চৰকাৰো চাই আছে প্ৰশাসনো চাই আছে এইকাৰণে আমি আহ্বান কৰি ৰাখিছোঁ